চাওৱে পানী থেও কৰ্মচাৰীগিলাক থাকিব কাৰণে যোনে বনাই আছে আৰু সেইগিলা থাকিব কাৰণে অলপ জাগা বনাই দিছে দাদা চাব পাৰে হাই গাইছ আমি আকৌ লিটিং ভিডিঅ' এটাত আহি গ'লো নহয় আৰু কালি এটা কথা কৈছিলোঁ যে আমি এটা কিবা বস্তু দেখাম তো সেই বস্তুটো আজি দেখাব যাই আছোঁ আৰু গাইছ এতিয়া বৰ্তমান ভিডিঅ'টো আপলোড কৰিলোঁ আৰু এটা গাইছ আমাৰ এটা প্ৰব্লেম দি আছে তাৰমানে নেট পোৱা নাই বহুত দিন হ'ল আৰু আপোনালোকৰ তাতে পাই আছে আমাৰ ওচৰৰ হিন্দি দেই আমাৰ তাতে যদি নেটক পাই আছে ক'বিচোন কমেণ্টত আমাৰ তাতে কিয় পোৱা নাই তো এদিন বহুত এটা মজা নেট পাই আৰু জাগাখিনি শান্তি জাগা না হাল্লা চাল্লা নাই আপলোড দিলে আপোনালোকে অলপ মৰম দিব তো ভিডিঅ' বেছি দেৰি হোৱা নাই বাৰু ৰোগীটা আমাৰ থৈ দি তাতে এই আমাৰ চাও পইচা ৰাখাল নাই বুলি চাও মাতি চাও এইটা গিলিছে কিবা আমাৰ ইগলে কাৰ ইগলে আমাৰ মাতি এন্দক দিছো এই দাদা আমাকে দিছে কুয়েৰ গিলা ইগলে আমাৰ এন্দক দিছো ইডাল আকৌ আমাৰ ক'ব পাইছিলো যা দিডাল থাকে ৰোজা ৰাখা দি গৈছে আৰু গাইছ ভাই আজি ৰোজা ৰাখছো দেই কালি কৈছিলে যে আজি ৰোজা ৰাখছে মানে পৰীক্ষা চৰীক্ষা নাই কি কৰিম ৰোজা ৰাখিছো আৰু এই বিয়া চিয়া ৰুচি নাছিকে বিয়া ৰোৱা নাই গিলে মাৰা আছে ইমান কি তই ইমান নাচ নাগিয়া ৰখা নবৰ হেই বৰ্তমান যাই থাকো গাইছ লগ পাইছো এইগিলা গোটাই হালধীয়া আহিছিলে এখন পথাৰ তো পথাৰখন প্ৰায় শেষেই আছে 80% মান শেষ গৈছে তো আৰু আধা আধি মানুহ তুলি আছে কিছুমান ধৰে এন কালি এটা বেয়া আছে মাৰিবৰ কাৰণে থৈ দিছে চ' কালি আৰু এটা কাম আছিলে কেনে এচি দে আহিলোঁ আৰু অলপ আৰু এটা সহায় হৈছিল গাইছ কি মস্ত সহায় গাইছ আমি সেইখিনি দাউৰি পেলাই আহিছে দিছোঁ কালি এটা শালো আছে না টকাৰ অভাৱ সঁচাই নাই গাইছে ইয়াত আমি এনে নকতো হা মাখি আগত আছে এছিল বঢ়িয়াতে খাম দিছে কুৱেৰ আমাৰে মাতি থাকা বিলি হয় একদিন শুৱা কেইটা ভাবি ৰোজা এটা চলি গদলে হাবি কেইটা হাবি দিলি না হানিছে যে ক্লিপ অন কৰা থকা দিত এনে কৈছে গদলে কেইটা হাবি সদায় হৈছে কালু ছাগালৰ লাট যা তই ইতেন গাইছে বৰ্তমান জাগাটো পুৰা বেয়া আছে আৰু পুৰা মাৰি আছে বেয়া তাৰমানে তুলি আছে এইগিলা বেয়া আছে উঠি আছে হৈছে পহিলে এবাৰতো বাকী নাই তোক দেখাই নাপায় ইয়াতে কেমেৰাত ফকাছে নলয় ইয়াতে ই ক'ব হৈছে কলো ই এনে খং উঠে হা কলে বোলে সি মই কৈছো এই ইমান টকা আছে মই মুখখন অলপ ভাল ফেচ ৱাছ কৰ আমি দিম যা থু বোলে কালো এইগিলা কি ভিত্তি ওলা এ থাক দি এটা থাকা হা কে ভিডিঅ' নকৰিম আকৌ কি কৈ যাক থাক দি ইয়াতে যাওক এতিয়া আমি বোলো এখন পথাৰ আৰু এটা কাম কৰা মানুহ দুটামান আছে আৰু এটা কাম কৰিছে আমি জাগাখিনি পালোৱে এইখিনি পাকা ৰাস্তা দেই গাইছ কি মজা পাকা ৰাস্তা এইটো আমাৰ কালু আৰু আমাৰ দেখা যায় আছে মানে আমাৰ দেখাটো ক'লাই আমি জাগাটো আহি পালোঁ বৰ্তমান কাম চলি আছে এখন দলঙৰ নাম বনাব সৰু কৰি তাৰমানে আমি ফাৰ্ষ্টতে এখন অলপ দূৰত কোৱা আৱাজটো নুঠে তাৰমানে ইয়াতে অলপ দূৰত যায় পাবা তাতে এখন তাৰমানে আগতে বহুত পুৰণি তাৰমানে ব্ৰিটিছৰ দিনৰ বুলি শুনিছোঁ মই হাইষ্টটো 100+ বছৰ হৈছিল দলংখনৰ সেই দলং আমি দখম বুলি ভাবিছিলোঁ দখাব নিলোঁ গাইছ চৰি তাৰপিছত আমি বহুত পাহাৰো তামান কথাকে পাহাৰো দখম বিলাক টাইমো নাপাওঁ মেট্ৰিকৰ আগত যাতে কৈছিলোঁ মেট্ৰিকৰ আগতে ভাঙছি বাৰু হালচা একবাৰ আছোঁ ভাবিছিলোঁ ব্লগ চব বনাম বুলি দিছোঁ তাৰে পিছত ভাঙছিয়ে তাৰে আগতে নতুন কৰি বনাইছে চালো গাইছ এই আমাৰ নদীত পানী বেছি হৈছে দে এই আমি কৈছিলোঁ সিদিনা কালি বিৰাটোতে সিদিনা নহয় চা পানী বাঢ়ি গৈছে আমাৰ দে সেই চাইডে চাওক কিমান কম জাগা দি পানী কি গৈছিল চাগে আৰু এয়া অলপ ফুটা গুচি এইখিনি তাৰমানে পানী সিঁচি পেলাই এই চাইডে বনাই পেলাই আকৌ সেই চাইডে ব্লক কৰি দিব পানী আকৌ দি আহিছে নাম উঠি এই গাইছ অলপ পানী ক'ত আৰু এইটো মানুহ ভাল আছে মাছ মাৰিব পাৰিছে পানী সিঁচি অলপ কমি গৈছে আমাৰ সিঁচি অলপ বাঢ়ি গৈছে তাৰমানে এই চাইডে ইমান জাগা দি কেনেকৈ পাৰিব ইমান জাগা নদীটো সেইকাৰণে অলপ আমাৰ সিঁচি পানীটো অলপ বেছি হৈছে ঠাণ্ডা দিনত পানীটো লেভেলটো অলপ কম থাকে কিন্তু এইবাৰ বাঢ়ি আছে সেইকাৰণে আৰু অলপ তলত যাই পেলাই আমি দেখাই আছোঁ কি কৰি আছে মানুহ বহুত কষ্ট কৰিছে তলত পানী এতিয়া ফুটা ফুটা হৈ গৈছে আৰু কামটো ভালৰ কাৰণে কৰিছে নকালো ভাল লাগছে না কামটো এনে মানুহ কষ্ট কৰিব লাগে হয়নে পইচাৰ কাৰণে ইমান কষ্ট গজাল চজাল থাকে ইয়াতে এই বহুত দ আছে বাৰু নদী এইটো আমাৰ এই নদীটো আৰু বান্ধি দিয়া আছে এইটো বঢ়িয়া বঢ়িয়া ই বহুত পইচা খৰচ কৰে পইচা আমি আন্ধা হৈছোঁ কাই এই যদি পুৰা থ হৈছে পুৰা তাৰমানে ৰখাইও পৰা পাৰাই ইয়াৰ পৰা বেছি ভাল কৰি দেখা নাপায় কি ৰিক্সুত আছে টিঙৰ ওপৰত দি যাই আছে এই চাব পানী তো হ'ব আৰু অলপ দিন লাগব যে টাইমটো ক'ব নোৱাৰে নে কামটো কৰি আছে এতিয়া ভালৰ কাৰণে কৰি আছে বাৰু কামত কাটা চাটা যায় গজাল চজাল দাদা চাব পাৰে বঢ়িয়া বঢ়িয়া বহুত কষ্ট হৈছে নে
তো গাইছ ফাইনেলি আমি তাৰ পৰা আহিলোঁ বহুত আৱাজ ওলাইছে তো গাড়ী চাড়ী চলি আছে ক'বা নোৱাৰি জোৰতে মানুহ বহুত আছে। মানুহে লাজি লাগে অলপ সেই আৰু লাজটো আমি যেন কৰোঁ দেচোন নতুন নতুন ইউটিউবাৰ অলপ মই অলপ লাজ কৰি অলপ নকৰে বাৰু তেওঁ আৰু মানুহটো ক'লা অলপ দখলি বা কি হয় এইটো আমি নাজানো মেইন ঠিকাদাৰটো নাই পেলাই এক্সাৰচাইজ কি এনভাৰচন আৰু ৰজা ৰাখি চলি বা মোক উল্টে দিছে আৰু এটা দেখক তাৰমানে দলংখন মই কৈ দেলং নহয় কিবা একুৱা বুলি কয় বোলে সেইটো সেইখন আচলতে দলং নহয় পানীটোহে যাব সেইকাৰণে একুৱা নে কি বুলি কয় তো এইটো কামটো কেতিয়া নকয় ক'ব নোৱাৰে বোলে তো মেইন ঠিকাদাৰটো নাই আহিলে সুধিব পাৰিলে মানুহটো নাই পেলাই ক'ত দিছে 1 মাহ লাগবে পাৰে ধৰ 3 মাহ লাগবে 1 বছৰ লাগবে এইটো কোনো টাইমটো নাজানে বাৰু কাম কৰি আছে কৰি আছে ভাল কাম কৰি আছে চৰকাৰক মই ভিডিঅ'টো নাচায়ো বাৰু গম পাওঁ নাচালেও ভিডিঅ'টো ভাল হ'ব তাও কামটো ভাল কৰিছে বুলি মই ক'লোঁ আৰু থেংক ইউ আৰু খেতিয়কৰ কাৰণে কৰিছে কামটো মোৰ এনে নকৰিলেও হয় কৰিছে আমাৰ কাৰণে কৰিছে এনেকুৱা কাম কৰিলে ভাল কাম কৰি যাব লাগে আমাক পুৰা চাপৰ্টৰে আধা ভাল লাগে আৰু মানুহবিলাক চাপৰ্ট দি থাকিলে গাইছ আৰু চাপৰ্ট দি আছে আমি আজি এটা ভিডিঅ' দিছোঁ চাপৰ্ট দিবে চবেই ভাল লাগিব গাইছ অলপ মানে দুংটো ইমান মই দখেইৰা ওচৰত যায় এয়া এইখিনি আৰু কামটো চলি আছে বাৰু এতিয়ালৈকে কাম চলি আছে এই গাড়ী আৱাজ শুনা পাই আছে আম্পাই আৱাজটো উঠাই আমি তাতে ভিডিঅ'টো ভাল কৰি নবনালোঁ তো পুৰা থৈছটো আছে তলত দেখাই পালে সেই আৰু এইখিনি আমাৰ নদীৰ ফালে বেয়াকৈ বাচছি নদীৰ পানী আমাৰ বেয়া কৰি পাইছে মানে কি এনে ঠাণ্ডা দিনত লেভেল কম থাকে এইটো মই ক'লোৱে তলত তাৰমানে কম থাকে এইবাৰ বহুত বেছি হৈছে কাৰণ কি হয় এইখিনি ইমান জেগা দি যাই আছে পানী মই দেখাই আছোঁ যাওঁতে গাইছে চাও এই পানীত থেও পানী যাই আছে কিমান এই চাও আগতে দেখি নাপাই এই চাও নদী চাও কি সৰু হৈ গৈছে আমাৰ দি পানী ফিকপুৱা নিফিকপো এই অৱস্থা দেখলি ফিকপুৱা হনে নকয় দেখা আমাৰ দি যাব আৰু মই এটা কথা সেইটো ভিডিঅ'টো কৈছোঁ ই অলপ বগা আছিলে ইয়াৰ নামটো বগা থ'ব লাগে নে কমেণ্ট কৰিবে কালিও কমেণ্ট কৰিব দিছোঁ আজি সঁচা বগা হ'ম যদি কমেণ্ট আহে হয় এনে মই খোজটোৰ বগা হ'ব এতিয়া খোজটোৰ কালিও আছে ইনষ্টাগ্ৰামত আহি যাব আহি যাব বগা নেক্সট ভিডিঅ' এতিয়া কৰ্মচাৰীগিলাক থাকিবৰ কাৰণে যোনে বনাই আছে আৰু সেইগিলা থাকিবৰ কাৰণে অলপ জেগা বনাই দিছে অস্থায়ী জেগা আৰু তাৰমানে তো বঢ়িয়া সেইগিলা কাম কৰিবই লাগিব না তেনে ক'ত থাকোঁ নহ'লে তো বঢ়িয়া কৰি মানুহ চানুহ বহুত কেইটা মানুহ থাকে কষ্ট কৰি আছে দেই গাইছ তাৰমান যিমান পাৰে সিমান স্পীড কৰাৰ চেষ্টা কৰিছে আৰু এইখিনি কৰা নাই মোৰ মতে একেলগত কৰি দিব নাপায় একেলগত এইখিনি পাৰে এইখিনি পাৰে আৰু এই চাওঁ গাইছ দং বা মজা লগা আছে দেই গাইছ সুন্দৰ পৰিৱেশ মজা লাগে গাইছ আৰু আমাৰ চৰকাৰে এই চাইডে এইগিলাও দিছে এই লাইটটো দিছে আমাৰ গাঁৱতো আছে দুটা দিছে না চব গাঁৱতে দিছে বঢ়িয়া এইগিলা হ'ব লাগে গাইছ চৰকাৰে কিন্তু বহুত ভাল সৰু সৰু কথাত হেৰি গুৰুত্ব দিছে দিব লাগে এনেকুৱা গুৰুত্ব হয় নাই বাকী আমি সেইগিলাক এই তাৰ পৰা আহিছিলোঁ ক'বাৰ পৰা কালিহঁতৰ ঘৰ এই দেখা পাই নাপায় যেন কেমেৰাৰ পৰা দেখা নাই এই ক'বাত আৰু গাইছ এই তাতে সেই চাইডে পৰাই সেই আহিলোঁ এই চাওঁ গাইছ দং বঢ়িয়া ন দংটো বঢ়িয়া লগা আছে কালি কি কৰিছা ভাল দেখি চৰ কৰিছে পাই চাওঁ চাওঁ এইটো কিবা লৈ আহিছিল বটলি পেলাই দেখা আনিছি দেখা মোৰ ভিডিঅ'ত লাজ লাগে তই মোক ঘৰত নিদিবি ভিডিঅ'ত নিদিবি মনে মনে কোৱা নাই ৰ মানে বা কেমেৰা দেখা পাম নহয় এডিট কৰা টাইমত বাকী গাইছ এতিয়া যাই ৰজা ৰাখিছোঁ অলপ গা চা ধুই পেলাই নামাজ চামাজ পঢ়িব যাব লাগিব সেই আৰু হয়নে আৰু এইখিনিতে এটা কথা দিয়ক বাই বাই গাইছ বাই বাই চাপৰ্ট দিবি তই গাইছ কি বুলি কয় হাল্লা বাদ দিছে এনে খং উঠিছে তাৰ হাল্লা হয় এইকাৰণে ক্লিপটো কাটিলোঁ আকৌ একবাৰ কৈ দিওঁ যদি ভিডিঅ' চাব লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সেইটো নকওঁ ভিডিঅ'টো ভাল লাগছে যদি সঁচা কৰি মনৰ পৰা ভাল লাগছে লাইক এটা দিবি গম পাম এইটো মনৰ পৰা কাৰ ভাল লাগছে যদি লাষ্টটো গেলি চাই আৰু কিছুমানে এনে লাইক দি পেলাই গুচি যায় আৰু কমেণ্ট এটা দিবি কিবা ভুল হৈ থাকিলে যদি আমাৰ ভিডিঅ'ত কিবা ভুল হৈ থাকিব পাৰে ভাল কৰি বনাব আৰু সেই আৰু ছাবস্ক্ৰাইব কৰি দিবি গাইছ বাই বাই দে